খা 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 দানা খা। হাই ফ্ৰেণ্ডছ, এয়া মই এতিয়া ইভিনিং দানা দিছোঁ। এতিয়া 4টা বাজিলে, 4টা বাজি গ'ল। এয়া সুন্দৰকৈ দানা খাই আছে, শেষে কৰিলে দানা। মই ভিডিঅ'টো মানে ভাবিছিলোঁ দানা খাই থাকোঁতে বনাম বুলি কিনে, কিন্তু কিবা অসুবিধাৰ কাৰণে তেতিয়া বনাব নহ'লে। এতিয়া দানা শেষেই হ'ল কৰে, অলপ আছে আৰু ভাবিলোঁ এতিয়াই বনাই দিওঁ আৰু। দানা খাই থকা দৃশ্য আপোনালোকক দেখুৱাইছোঁ, কি সুন্দৰকৈ তিনিওটাই খাই আছে, তিনিওজনীয়ে মানে তিনিজনী মানে দুটা মাইকী আছে, এটা ব'ৰ আছে। মোৰ এইটো হেমশ্বেয়াৰ হয়। সিহঁতক মিক্স কৰি দিছোঁ দানাটো পূৰা, কচু, ভাত, চাপৰ, পলিচ, মাকৈ এনেকৈ মিক্স কৰি দিছোঁ পূৰা। কচু পাত এইটো হয়, পাত হয়, পাতটো সিহঁতে খাব খোজা নাই, হ'লেও শেষ কৰিব লাষ্টত পূৰা খাব। ওপৰত উঠি ল'লে এই শেষ কৰি দে দানা পূৰা, শেষ কৰি দি। নাখাব বুলি ভাবিছিলোঁ মই, এতিয়া কচু পাতটো গোটেইচোন শেষে কৰি দিলে পূৰা খাই। অলপ আছে আৰু খাব গোটেইখিনিয়ে, সিহঁতে লাষ্টলৈকে থৈ দিছিল আৰু এইখিনি। খা, শেষ কৰি দি গোটাই খা, তেতিয়াই ডাঙৰ হ'বি। বন্ধুসকল, ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ, মানে কি আৰু চিম্পুল ভিডিঅ' হয়। দানা দিছিলোঁ মই, তাকে আপোনালোকক দেখুৱালোঁ। দানানো কেনেকৈ শেষ কৰি খাই, কেনেকুৱাকৈ দানা দিব লাগে। মই কিন্তু দানাটো পানী একো নিদিওঁ দেই, গোটা কৰি কিনে দিওঁ, পানী লাষ্টত দিওঁ।